মইতো 13খন কৈ আছো, গৃহমন্ত্ৰী ডাঙৰীয়াই 12খন কৈছে, তেওঁৰ হাতত খবৰ বেছি থাকে। কিন্তু মই যেহেতু ইয়াতে ফিল্ডত খেলি আছো, গতিকে মোৰ ইচ্ছা 13টা গ'ল দিয়া। গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে 12টা হলেই হ'ব, কিন্তু মোৰ মনত ইচ্ছা 13টা। কংগ্ৰেছ আজি মইতো ইয়াত কংগ্ৰেছৰ কথা কওঁতে মোক মানুহে গালি দিলে যে আপুনি কংগ্ৰেছৰ কথা কি কৈ আছে বুলি। চাওক, লুৰিণ গগৈ, মনোজ ধানোৱাৰ, কংগ্ৰেছ এওঁলোকে কি কৈ আছিল যে অসমত কাহ হ'লে 2 কোটি মানুহ সোমাব। এতিয়াতো মই তেওঁলোকৰ ঘৰত চিঠি লিখিম যে মোক কাহটো হৈ গ'ল, 2 কোটি ক'ত গ'ল, মোক লাগে এতিয়া হিচাপ। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 5জন শ্বহীদৰ মৃত্যু হ'ল ভুৱা কথাত যে কাহ আহিলে 2 কোটি মানুহ আহিব। এতিয়া এই 5জন শ্বহীদক জীৱন কোনে দিব? ইলেকশ্যনত তেওঁ হাৰা জিকা বাদ দিয়ক, ইলেকশ্যন হোৱাৰ পিছত মই তেওঁৰ ঘৰত চিঠি লিখিম যে আপুনি 2 কোটিৰ হিচাপটো দেখাওক, গাঁৱে ভূঞে ক'ত 2 কোটি সোমালে। যোৱাবাৰ কা আন্দোলন কৰি অসমক কিমান ক্ষতি কৰিলে, নহ'লে সোণোৱালৰ দিনতে আমি অসমখনক সজাই পৰাই তুলিছিলোঁ। জাপানৰ প্ৰধানমন্ত্ৰীক আহিব নিদিলে। গতিকে এতিয়া মোক পুৰা 2 কোটিৰ হিচাপ লাগিব যে 2 কোটি মানুহ ক'ত গ'ল, ক'ত আহিলে। আজি কাহ হোৱা 1.5 মাহ হৈ গ'ল, এপ্লিকেশ্যনে নাই। বাৰে বাৰে এনেকে আন্দোলন কৰিব, মানুহ মৰুৱাব, এইটোতো হ'ব নোৱাৰে। গতিকে এইবাৰ মই ভাল কৰি ধৰিম যে 2 কোটি মানুহ ক'ত দেখাওক, আৰু নহ'লে 5জন শ্বহীদৰ ঘৰত গৈ ক্ষমা খোজক। সেইকাৰণে এইবিলাক আপোনালোকে 2 দিন পিছত লুৰিণজ্যোতি গগৈক সুধিব যে 2 কোটি ক'ত গ'ল। ইলেকশ্যনতো হাৰাটো নিশ্চিত, এইটো মই চেপ্টাৰ বাদ দিছোঁ, মই ইলেকশ্যনলৈকে যোৱাই নাই। ইলেকশ্যনটো মোৰ কাৰণে ইমান ডাঙৰ কথা নহয়, কিন্তু মানুহক যে বাৰে বাৰে অসমক আৱেগিক কৰি আন্দোলন কৰে, বাৰে বাৰে যে অসমখনক পিছুৱাই লৈ যায়, আমি লুডুগুটিত গৈ গৈ 99 পাওঁ, এটা আন্দোলন ফট কৰি আহে 0 হৈ যাওঁ। এনেকেতো অসমখন চলিব নোৱাৰে। এতিয়া কংগ্ৰেছে কৈছে আমাৰ কা কা কা, আৰে কাত মালটো ক'ত, কোনে আবেদন কৰিল? এইবিলাক কিমান অসত্য কথা কৈ কংগ্ৰেছ, লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কিমান দিন আমাৰ মানুহক এনেকে চলাব? কিমান দিন মোক গালি পাৰি আছিল? ইমান দিন কা আনি অসম চেছ কৰি দিলে। এতিয়া কা অনাৰ পিছত অসমৰ কি অসুবিধা হ'ল? গহপুৰত কোনোবা সোমাল নেকি নতুন মানুহ? কিয় ৰাজপথত ওলাইছিলোঁ আমি? নে গুৱাহাটীতে সোমাল, নে শিৱসাগৰতে সোমাল, নে মানকাছাৰতে সোমাল? কিয় আমাক এনেকে আন্দোলনমুখী কৰিছিল? তাৰ জবাবটো কোনেও নিদিয়ে। একদম বিলাব লাগে, ল'ব লাগে। কিয় অসুবিধা কি আছে? নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট আছে, ইলেকশ্যন কমিশ্যনে চাব নহয়, সেইটো আপত্তি কি আছে? হাতৰ চিম্বলতো কিবা এটা বনাই লওক। এখন গণতান্ত্ৰিক দেশ, কাৰোবাৰ বাধা আছে নেকি? গতিকে খুব ফৰ্ম বিলাব লাগে, ঘৰে ঘৰে বিলাব লাগে, একদম ধুনি দিব লাগে ফৰ্ম ফিল-আপ কৰি কৰি। গতিকে মই আমাৰ সকলোকে কম, খুব ফৰ্ম বিলাপ দিমেই। 1.5 লাখটোতো দিলে মানে কি, ইলেকশ্যন কমিশ্যনে দিব কৈছে, পাই যাব। গতিকে ফৰ্ম বিলোৱাত আপত্তি কৰিবলগীয়া নাই। যোনে মহিলাই অৰুণোদয় পালে বেয়া পায়, তেওঁহে ফৰ্ম বিলোৱাত আপত্তি কৰি আছে। মই অৰুণোদয় বিলাইছোঁ, কোনোবাই আৰু এটা ওপৰত বিলাওক, কোনোতো বাধা নাই। কংগ্ৰেছে বিলাওঁতে আমি বাধা দিছোঁ নেকি? কংগ্ৰেছেতো গেৰেণ্টি কাৰ্ড বিলাই আছে, আমিতো বাধা দিয়া নাই। গতিকে কংগ্ৰেছৰ মানুহবিলাকে ভাবে হিমন্ত বিশ্ব শৰ্মাই বিলালে মানে পালে, ভয় কৰে কাৰণে এইবোৰ আপোনালোকক কান্দি থাকে ওচৰতে।